আমি এতিয়া বজাৰলৈ যাম গুণগুণৰ বাৰ্থডে আজি বাৰ্থডে খাব যাম আৰু এতিয়া বজাৰলৈ গৈ আছো বলক বজাৰলৈ যাওঁ চাই থাকক Yes. হেল্ল' হাই বন্ধুসকল স্বাগতম জনাইছোঁ শিৱশইকীয়া অন্যটি ব্লগলৈ আৰু এতিয়া গা পা ধুই কৰি আজৰি হোৱাৰ পিছত এতিয়া আমি যাবলৈ ওলাইছোঁ বজাৰলৈ আজি আছে চাপৰ মুখত মঙলবৰীয়া বজাৰ আৰু মঙলবৰীয়া বজাৰতো দুই এটা চব্জি কিনিব লাগিব আৰু ৰিকি ওলাই কৰি ৰেডি এয়া পুৰা ধুনীয়াকৈ সাজি কাচি ওলাইছে ৰিকি বজাৰ কৰিবলৈ বুলি দেখি কি আনিব যোৱা শাক চব্জি কি পাওঁ আৰু চব্জি তব্জি যা বাইকখন উলিয়াব পাৰিবানে পাপা বাইকখন উলিয়াওকচোন যোৱা বাইকখন উলিয়াওঁগৈ হা এই দেখা কি বজাৰ কৰি আছা অঁ ৰিয়ানচি আৰু মাকে পৰা বজাৰ কৰি আছে বোলে কি বজাৰ কৰিছা মঙলবৰীয়া বজাৰ বিলাহী বেঙেনা এইফালে চব জলকীয়া চব বস্তু বজাৰ হৈ আছে তোমালৈ নলয় গুণগুণলৈ লৈছে এতিয়া আমি বজাৰ কৰি সোমাই পেলাই কিতাপ ল'বলৈ সোমাইছোঁ পঢ়ি এয়া মাইক লৈ আছে এয়া বজাৰ আমি মঙলবৰীয়া বজাৰ কৰি হ'লোঁ হা কি লাগিব তোমাক ল'ম ৰ'বা আৰু আমি আহি পাই গ'লোঁ সেই বজাৰৰ পৰা আৰু ৰিয়ানচি কি বজাৰ কৰিলোঁ আমি এইটো বজাৰ মুৰুনা বজাৰ লোৱা চব্জি বজাৰ লোৱা এইয়া লোৱা সময় 8:15 হ'ল আৰু এতিয়া আমাৰ ৰিয়ানচি শুই গ'ল এইফালে দেখাই আছোঁ আপোনাক পূৰা শুই আছে গমেই নাপায় এইয়া কলিজাজনী শুই আছে আৰু ময়ো অকণমান তেনেহ'লে শুই লওঁ তাইৰ লগতে মোবাইল চাই আছিলোঁ মই অথনিৰ পৰা এতিয়া অকণমান শুই লওঁ তাইৰ লগত ছোৱালীজনীৰ ওচৰতে শুই থাকিলে কিবা এটা ভাল লাগে মানে তাইৰ ওচৰত মই থাকিলোঁ আৰু ৰিয়ানচি আৰু মই আজি তামাম শুলোঁ আমাৰ ৰিয়ানচিটো এতিয়া উঠিছে মানে তাইতো হয়তো মোতকৈ আধা ঘণ্টামান আগতেই শুলে আৰু এতিয়া হৈ গ'ল 5:50 এইয়া হৈ গ'ল মোৰ কলিজা আহা 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 কলিজা গুড ইভিনিং কলিজা গুড ইভিনিং কোৱা কলিজা বোলা বাহিৰ যাম 6:30 হ'ল আৰু আমাৰ ৰিয়ানচি এইফালে কেঁচি আৰু এখন কলগেটৰ বক্স এটা লৈ এইফালে কাটি টাইম পাছ কৰি আছে আৰু মই কৰিবলৈ লৈছোঁ কাপোৰ অলপ ইস্ত্ৰিখিনি ওচৰতে আছে বাৰ্থডে এটা খাবলৈ যাব লাগিব ৰিকিয়ে মোক ইয়াৰ উলিয়াই দিছে তাই ভাগৰ কাপোৰ ছোৱালী ভাগৰ কাপোৰ অ'কে কলিজা যাবা কাপোৰখিনি ইস্ত্ৰি কৰোঁ তেনেহ'লে এতিয়া আমি বাৰ্থডে খাবলৈ যাবলৈ ৰেডি হ'লোঁ এইফালে মই ৰেডি এইফালে আমাৰ ৰিয়ানচি ৰেডি লেটছ গ' দেহা ৰিকিও ৰেডি আৰু ৰিকিয়ে এইফালে বিচাৰি গৈছে পাৰফিউম এইয়া পাৰফিউম লগাইছে আকৌ মোকো লগাই দিয়া ধুনীয়া লাগিছে ৰিকি এই পৰিলে ভাগিলেনে নাই অ'কে বডি স্প্ৰে হ'ব ওপৰতে মাৰা হ'ব বাছ থেংক ইউ আহা ৰিয়ানচি ইয়াৰ পৰা চিঞৰি গৈছে একেবাৰে গিফ্ট দিবৰ কাৰণে এয়া দেখা গুণগুণ অঁ বা বেলুন পূৰা ধুনীয়াকৈ সজাই থৈছে ন দেহা বেলুন আমাৰ বেলুন দেখি পেলাইতো পূৰা ভাল পাইছে ন ছোৱালীয়ে বেলুন দেখি পূৰা ভাল পাইছে অ' খেলি থা নেকি কি হ'ল কলিজা ব'লা আৰু এইফালে পূৰা খানা চলি আছে এইফালে আমাৰ প্ৰজ্ঞা ৰিকি এইফালে বাবাদাহঁতে খাই আছে চিকেন হাঁহৰ মাংস পোলাও পুৰি দি পেলাই ৰিকিয়ে পূৰা দবাই আছে দেই বাৰ্থডে এইফালে আহা বাৰ্থডে এইফালে আহা এয়া আমাৰ বাৰ্থডে বয় গুণগুণ হেপী বাৰ্থডে ৱেলকাম কেক খাবা দেখা কেক সেয়া কেক চোৱা খাবানে কেক খেলোঁ আৰু গৈ থাকোঁ ৰিকি ব'লা বাই বাই আৰু এতিয়া ৰিকি যাওঁ বুলি ক'লা ন এটা লৈ আহা যোৱা ভিতৰৰ পৰা আমাৰ ৰিয়ানচিক আৰু এটা বেলুন লগা হ'ল এটা বেলুন আনিছে আৰু এটা লাগে চ' আনিবলৈ গৈ আছে অ'কে যোৱা সোনকালে যোৱা দে গুণগুণ যাওঁ বাই বাই আৰু এতিয়া আহি গ'লোঁ বাৰ্থডে খাই কৰি আৰু এতিয়া কাপোৰ কানি চেঞ্জ কৰি লওঁ তেনেহ'লে আৰু আমাৰ ৰিয়ানচিয়েতো তাততো একোৱে নেখালে চ' সেইটো কাৰণে মানে বৌজনীয়ে দি পঠাইছে অকণমান তাইৰ কাৰণে কেক আৰু কিবা সেইটো কাৰণে মাকে তাইক খুৱাবলৈ লৈছে এইয়া এইফালে কেক খুৱাবলৈ লৈছে ৰিয়ানচিক মাকে চ' দেখা মই চেঞ্জ কৰি লওঁ কাপোৰ মই তোমাক গৰম কাপোৰ পিন্ধাই দিম ৰ'বা আৰু এতিয়া ৰাতি 9:30 হৈ গ'ল আৰু এতিয়া 9:40 হ'ল আৰু আমি বাৰ্থডে ধুনীয়াকৈ খাই কৰি অহাৰ কাৰণে এতিয়া ইয়াত একো ঘৰত খোৱাৰ একো কৰা নাই কিয়নো অলৰেডি 7-8টা বজাত খাইছোঁহে আৰু নিতৌ কৰাৰ দৰে ৰিকিয়ে ইয়াতে পূৰা আপ ডাউন মাৰি আছে বাৰাণ্ডাতে
এক্সাৰচাইজ কৰিছে বোলে পূৰা 20 মিনিট কৰা হা 20 মিনিটছ কৰিব লাগিব আৰু আমাৰ ৰিয়াঞ্চিও খাই কৰি বিচনাতে খেলি আছে আৰু তাইকো খুৱাই দিব লাগিব সোনকালে আৰু কালি ৰাতিপুৱা উঠি পেলাই মৰ্ণিং ৱাক কৰিবলৈ যাম বুলি ভাবিছোঁ কণ্টিনিউ কৰি আছোঁ মৰ্ণিং ৱাক দেহা আহা মায়ে খোজকাঢ়ি আছে তুমিও খোজকাঢ়িবা হা কলিয়া আহা মায়ে খোজকাঢ়ি আছে হা দিয়া থৈ দিয়া লেটছ গ' দেহা আৰু আমাৰ দেহাই আজি গুণগুণৰ বাৰ্থডেৰ পৰা 2টা বেলুনো লৈ আহিছে ন আহা 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 কলিতা আহা খোজকাঢ়োগৈ মায়ে খোজকাঢ়ি আছে খোজকাঢ়ি আছে তাত বাৰান্দাত আহা তুমি চেণ্ডেলটো পিন্ধি লোৱা আহা কলিজা আহা দিয়া খোজকাঢ়া তুমি অলপমান সময় তাৰপৰা আহি পেলাই শুবলৈ আহিবা অ'কে দুইজনীহে দেখা ৰিয়াঞ্চি পিছে পিছে মাকৰ পিছে চোৱা এইবিলাককে কৰি মেলি আৰু অলপ সময় এনেওতো সোনকালে নুশুৱে সদায় দেৰিকৈ শুৱে সেইটো কাৰণে উপায় নাই অকণমান সময় এনেকৈ খেলা ধূলা কৰি থাকোঁ আৰু আমাৰ ৰিয়াঞ্চি হাতী হৈছে বোলে ভালকৈ কৰা হাতী আৰু হাতী পিঠিত উঠিবলৈ মোক মাতিছে মই তাইক হাতী পিঠিত উঠাই পেলাই ফুৰাই ফুৰোঁ সেইটো কাৰণে তাই হাতী পিঠিত উঠিবলৈ মোক মাতিছে পাপাক হাতী পিঠিত উঠাবা পাৰিবা না তুমি মোক কলিজা তুমি মোক হাতী পিঠিত উঠিবা হা অ'কে আহা বুকু চাই উঠিছে এই হাতী আহি পাই গ'লে বিচনা দেই এতিয়া ৰাতি শুব হ'ল আমি শুম আৰু এতিয়া ন অকণমান খেলোঁ লৈ ৰিয়াঞ্চি লগত তাৰপৰা অ'কে পাপা চোলাটো খুলি দিছা খুলি দিয়া খোলা খোলা অঁ এতিয়া ৰাতি 10:30 হ'ল হোৱা নাই আৰু মানে 10:20 হৈছে 10:30 হ'ল মাক জীয়েকে বেলুন লৈ পেলাই অথনি ৰিয়াঞ্চিয়ে লৈ অহা বেলুনকেইটা লৈ এইবিলাক কৰি আছে শুব লাগে ব'লা কি কৰি আছা লাইট অন হৈ থাকিলে নুশুৱে সেইটো কাৰণে লাইট চাইট অফ কৰি দিওঁ তেতিয়াহে শুবলৈ যাব তেনেহ'লে বাই বাই সকলোকে গুড নাইট শুভৰাত্ৰি লগ পাম পুনৰ অন্য এটি ব্লগত তেতিয়ালৈকে বাই বাই সকলো